Assalamualaikum guys, welcome to my new vlog. আজি ভিডিঅ'টো মছজিদৰ পিছফালৰ পৰাই ষ্টাৰ্ট কৰিলোঁ। আজি 5 জুন বিশ্ব পৰিৱেশ দিৱস। সেইকাৰণে মোৰ ফ্ৰেণ্ড ফিৰোজ আৰু মই আজি গছপুলি ৰুম বুলি ভাবিছিলোঁ মছজিদৰ পিছফালে। চাই থাকক আপোনালোকে কেনেকৈ ৰুওঁ কি কৰোঁ। পিছফালৰ পৰা যাওঁ ফিৰোজহঁতৰ বাৰীত পুলি বিচাৰি চাওঁ ক'ত আছে পুলি। যাই আছোঁ আমি ফিৰোজহঁতৰ বাৰীত, দেখা হ'ব ক'ত কি। এইটো আমাৰ গাঁৱৰ মছজিদৰ গেট, কমলাহাটী জামে মছজিদ স্থাপিত 1828 চন। এতিয়া পুলি মধুৰিআমৰ পুলি এতিয়া ৰুওঁ। ফিৰোজ ভাইয়ে লৈ আছে, ফিৰোজ ভাইৰ ঘৰৰ পৰাই লৈ আহিছোঁ। এইটো কি পালোঁ এই মছজিদৰ পিছফালে, মছজিদৰ পিছফালে এতিয়া ৰুম আৰু কোনখিনি তুলি ভাল হ'ব ফিৰোজ? হা কোনখিনি তুলি ভাল হ'ব? এখানটো এইটো পুলি ৰুই দিব লাগিব। অলপ গোবৰ আনা ভাল হ'ব নেকি? গোবৰ আনা গোবৰ এতিয়া ক'ত পাওঁ? গাঁতাটো বেছি অলপ মাটি দিয়ক। হা মাটি অলপ দি বেছি ভাল হ'ব। হ'বনে? ঠিকে আছে। হৈ যাব। গাছডাল বাৰু ৰোৱা হৈ গ'ল, গাছ তুলিয়ে নহ'ব, বেৰাও দিব লাগিব। বেৰা দিব গ'লে এতিয়া এই দা আৰু হেৰি আনিব যাব ওলাইছি এই গুণা। কিন্তু যে এই বেৰা দিবৰ কাৰণে লৈ আহিলে বাঁহ চাহ। এতিয়া বেৰা দিয়াৰ প্ৰস্তুতি আৰম্ভ কৰিম আৰু বেৰাখন দিয়াৰ প্ৰস্তুতি চলি আছে। এই কি বাঁহ কাটি আছে। এইটো আমাৰ ৰকি ভাই, এইটো যিটো বহি আছে এইটো মোৰ ফাদাৰ হয়, আব্বা। দোৱা কৰিব ইনশাআল্লাহ। পোৱালি ৰোৱা হৈ গ'লে বেৰা দিয়াও হ'ল। ফিৰোজৰ দেউতাক মানে আব্বাকে বহুত সহায় কৰিলে। আমি তাৰমানে বেৰা দিব ইমান ভালকৈ নাজানো, ফিৰোজৰ দেউতাকে দি দিলে গোটেইখিনি। এখন দিয়া সমাপ্ত কৰিলোঁ। ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।